মোহময়ী প্ৰিয়ংকা চোপ্ৰাৰ বিহু। বিহুৰ তালে তালে নাচি নাচি আত্মহাৰা অসম পৰ্যটনৰ বেষ্ট ব্ৰেণ্ড এম্বেচাডৰ প্ৰিয়ংকা চোপ্ৰা। প্ৰিয়ংকাৰ সৈতে এপাক বিহু নাচিবলৈ একপি ফটো উঠিবলৈ হেতা ওপৰা অনুৰাগী। এয়া যোৰহাটৰ দৃশ্য। অসম ভূমিত অসম পৰ্যটনৰ ব্ৰেণ্ড এম্বেচাডৰ মোহময়ী প্ৰিয়ংকা। চাৰ্টাৰ্ড বিমানেৰে যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰত উপস্থিত মোহময়ী অভিনেত্ৰীগৰাকী। প্ৰিয়ংকাক এবাৰ চাবৰ বাবে বিমানবন্দৰত অনুৰাগীৰ ভিৰ। সাজু কৰি ৰখা হৈছে বিলাসী বাহন। বিমানবন্দৰৰ পৰা প্ৰিয়ংকা ৰাওনা হ'ব তিতাবৰ অভিমুখে। নিৰাপত্তাৰক্ষীৰ ভিৰ, সংবাদ মাধ্যমক প্ৰিয়ংকাৰ কাষলৈ যোৱাটো বাধা। কিন্তু সকলোকে আচৰিত কৰি সাংবাদিকৰ কাষলৈ আগবাঢ়ি আহিল প্ৰিয়ংকা চোপ্ৰা। ক'লে অসম সম্পৰ্কে নিজৰ অনুভূতি। मुझे बहुत अच्छा लग रहा है। पहली बार आई हूँ मैं असम। इससे पहले काफ़ी कोशिश कर रही थी लेकिन बाहर गाँव बहुत रहती हूँ। सिर्फ 2 दिन के लिए इंडिया आई हूँ और सिर्फ असम आई हूँ और बहुत अच्छा लग रहा है। और एक एक्ट शूट कर रही हूँ। সম্প্ৰতি হলিউড বলিউড সৰ্বত্ৰে সমানেই ব্যস্ত প্ৰিয়ংকা। তাৰ মাজতো সময় উলিয়াই অসম পৰ্যটনৰ প্ৰচাৰৰ বাবে শ্বুটিঙত অংশ ল'ব প্ৰিয়ংকাই। তিতাবৰ, কাজিৰঙা আদি বিভিন্ন স্থানত হ'ব শ্বুটিং। প্ৰিয়ংকাৰ